जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नाम जागे तब शुभ आशीष मांगे गाए तब जय गाथा जनगण मंगल नायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 भारत माता की जय भारत माता की जय वंदे मातरम वंदे मातरम। आगे कुछ नहीं, खुद भी नहीं। है वतन वतन मेरे आबाद रहे तू, है वतन वतन मेरे आबाद रहे तू, मैं जहाँ रहूं जहाँ मैं याद रहे तू, है वतन वतन मेरे आबाद रहे तू, है वतन वतन मेरे आबाद रहे तू, मैं जहाँ रहूं जहाँ मैं याद रहे तू, मैं जहाँ रहूं जहाँ में याद रहे तू, है वतन मेरे वतन। तुझ पे कोई गम की आँच आने नहीं दूं, तुझ पे कोई गम की आँच आने नहीं दूं, कुर्बान मेरी जान तुझ पे शाद रहे तू, कुर्बान मेरी जान तुझ पे शाद रहे तू, है वतन मेरे वतन मेरे वतन आबाद रहे तू, मेरे वतन आबाद रहे। अरे मेरे वतन के लोगों, जरा आंख में भर लो पानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। আজি এই শুভ সন্ধিখনত 15 আগষ্টৰ দিনা আমি ইয়াত একত্ৰিত হৈছো সেই মহান সপোতবিলাক, মহান স্বাধীনতা সংগ্ৰামীবিলাক যিবোৰে নিজৰ আত্মবলিদান দি 1947 চনৰ 15 আগষ্টৰ দিনা আমাৰ এই স্বাধীনতা আমাক উপহাৰ দিছিলে। আজি এই শুভ সন্ধিখনত আমি ইয়াত সোঁৱৰিবৰ কাৰণে উপস্থিত হৈছো যি আত্মবলিদান তেওঁলোকে দিলে, সেই বলিদানটো যাতে অথলে নাযায়, পিছৰ প্ৰজন্মকো যাতে আমি বহুত কষ্টেৰে অৰ্জিত কৰা, আমাৰ পূৰ্বপুৰুষৰ দ্বাৰা কষ্টেৰে অৰ্জিত কৰা স্বাধীনতাৰ যাতে আমি সংৰক্ষিত কৰি ৰাখি দিব পাৰো, এই ইতিহাস যাতে তেওঁলোকে পাহৰি নাযায়, সেইটোকে দোহাৰিবৰ কাৰণে আজি আমি ইয়াত একত্ৰিত হৈছো। স্বাধীনতা দিৱসৰ এই শুভ সন্ধিখনত আমাৰ মাজত উপস্থিত হৈছে ড্ৰিম 8ৰ সদস্যসকল, যিসকলে উদ্যোগ লৈছে আমাৰ বিহালীৰ পৰা বিভিন্ন ধৰণৰ বিভিন্ন সামাজিক ইস্যুজ বিলাক হাইলাইট কৰাৰ কাৰণে তেওঁলোকে ইউটিউবত চেনেল ষ্টাৰ্ট কৰিছে আৰু সেই চেনেলত তেওঁলোকে মাজে মাজে ভিডিঅ' আপলোড কৰি থাকে। মই নথৈ আনন্দিত তেওঁলোকক লৈ, কাৰণ তেওঁলোক হৈছে মোৰেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল। তেওঁলোকৰ উদ্যোগত বিহালীত এটা নতুন যুগৰ সূচনা হৈছে বুলি ক'লেও বেয়া নহয়, কাৰণ আমাৰ এই ক্ষুদ্ৰ অঞ্চল পিছ পৰি থকা বিহালী অঞ্চলৰ পৰাও সততে যিখিনি ইউটিউব ভিডিঅ' আমি পাই আছো, আমাৰ সমাজৰ বিভিন্ন ইস্যুজ বিলাক তেওঁলোকে যেহেতু হাইলাইট কৰি আছে,
সেইবিলাকৰ কাৰণে এওঁলোক ধন্যবাদৰ পাত্ৰ। যি কৌশল এওঁলোকে ইয়াত অৱলম্বন কৰিছে, কেমেৰা কোৱালিটি হওক, স্ক্ৰিপ্ট ৰাইটিঙে হওক, অবিশ্বাস্য। আমাৰ সৰু অঞ্চলৰ আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে সেইখিনি যে কৰিব পাৰিছে, তাৰ কাৰণে তেওঁলোক নিশ্চয় অভিনন্দন আৰু ধন্যবাদৰ পাত্ৰ। এওঁলোকৰ এই প্ৰচেষ্টা ইউটিউবাৰ হিচাপে এওঁলোকে আমাক যাতে নতুন নতুন ভিডিঅ' দিয়ে, সমাজত প্ৰচলিত বিভিন্ন ৰীতি নীতি, সংস্কাৰ, অন্ধবিশ্বাস, কুসংস্কাৰ সকলোবিলাক তেওঁলোকে যাতে হাইলাইট কৰে, সেইটো মোৰ কামনা থাকিল। আৰু কেৱল আমাৰ বিহালীত বুলিয়েই নহয়, অসমত বুলিয়েই নহয়, এওঁলোকৰ ভিডিঅ'য়ে সমগ্ৰ সৰ্বভাৰতীয় স্তৰতো এটা সমাদৰ পাওক, সেইটোৱে মই কামনা কৰিলো। তেওঁলোকৰ যি প্ৰচেষ্টা, যি প্ৰয়াসৰত এইটো বিষয়ে তেওঁলোক আছে, তাত তেওঁলোকে আৰু কৰিবলগীয়া যথেষ্ট আছে। হলেও চালুকীয় অৱস্থাটো ইমান ধুনীয়া কোৱালিটিৰ ভিডিঅ' এওঁলোকে আপলোড কৰিব পাৰিছে, ইমান ভাল উন্নত কৌশল অৱলম্বন কৰিছে, তাৰ কাৰণে তেওঁলোক ধন্যবাদৰ পাত্ৰ। এওঁলোকৰ এই প্ৰচেষ্টা ভৱিষ্যতেও যাতে অব্যাহত থাকে আৰু এওঁলোক উন্নতিৰ শিখৰত আৰোহণ যাতে কৰিব পাৰে, সেই মই কামনা কৰিলো আজি এই স্বাধীনতা দিৱসৰ শুভ সন্ধিখনত। জয় হিন্দ, জয় ভাৰত। ऐ वतन आबाद रहे तू, आबाद रहे तू, आबाद रहे तू। আজি ৭২তম স্বাধীনতা দিৱস উপলক্ষে মই গোটেই ভাৰতবাসীক অসম চাহজনী ছাত্ৰ সন্থা বিহালী শাখা সমিতিৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু আজি ইউটিউব চেনেলৰ ড্ৰিম ছেটৰ যি সদস্যসকলে মোক দুই এষাৰ ক'বৰ কাৰণে সুবিধাখন দিয়াৰ বাবে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। ড্ৰিম ছেটৰ যি সদস্যসকলে যি প্ৰচেষ্টা চলাইছে, তেখেতসকলে ইউটিউবৰ চেনেলৰ যোগেদি এই প্ৰতিষ্ঠা যাতে অব্যাহত থাকে আৰু এই প্ৰতিষ্ঠা তেখেতসকলৰ বিশ্ব দৰবাৰত যাতে প্ৰতিষ্ঠা কৰিব পাৰে, তাক মই সকলো দেশবাসীক আহ্বান জনালোঁ। আৰু বিহালী শাখা সমিতিৰ তৰফৰ পৰা তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু তেখেতসকলে যাতে আমাক আৰু ভাল ভাল দেশৰ লগত জড়িত আমাৰ যেনেকৈ কুসংস্কাৰ আছে, অন্ধবিশ্বাস আছে, সেইবোৰ ইউটিউব চেনেলৰ যোগেদি সেইবোৰ যাতে অন্ধবিশ্বাস দূৰ কৰিব পাৰি, তাকে মই বিহালী শাখা সমিতিৰ তৰফৰ পৰা ড্ৰিম ছেটৰ সদস্যসকলক মই অনুৰোধ জনালোঁ। আৰু তেখেতসকলে যে আজি নিজাববীয়াকৈ স্বাধীনতা দিৱস পালন কৰিছে, বহুত ভাল লাগিছে। তেখেতসকলে সদায় জিলিকি উঠক, তাকে কামনা কৰিলোঁ। আৰু আজিৰ যি প্ৰচেষ্টা চলাইছে, প্ৰত্যেক বছৰে যাতে তেনেকৈ আগবাঢ়ি যাওক, তাকে কামনা কৰিলোঁ। তেখেতসকলক মই আশীৰ্বাদ দিছোঁ, তেখেতসকলে যাতে জিলিকি উঠক আৰু গোটেই বিশ্বৰ লগতে আমাৰ বিহালী সমষ্টি সৰু সমষ্টি হয়, সেই সমষ্টিৰ সকলো ব্যক্তিয়ে যাতে তেখেতসকলৰ এই প্ৰচেষ্টাৰ শলাগ লয় আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে, তাকে মই বিহালী শাখা সমিতি আছাৰ ফালৰ পৰা সকলো বিশ্ববাসীক মই আহ্বান জনালোঁ। জয় হিন্দ, জয় ভাৰত।